Hello everyone, আজি আমি শিকিম past tenseৰ ভাগসমূহ। এতিয়া past tense মানে কি আমি আগৰ ক্লাছত আমি পাই আহিছো যে past tense মানে হৈছে অতীতত কোনো কাম হৈ গল বা হৈছিল বুজালে ই হ'ব past tense। আমি অলৰেডি পাই আহিছো। এতিয়া past tenseৰ প্ৰথম ভাগ past indefinite tenseৰ বিষয়ে জানো আহা। এতিয়া ইয়াত কি দিয়া আছে অতীতত কোনো কাম হৈছিল বুজাবলৈ এই past indefinite tense ব্যৱহাৰ কৰা হয়। এতিয়া উদাহৰণ এটাৰে বুজুছো না মই কালি খেলিছিলোঁ এইটো হৈছে past indefinite tenseৰ এটা বাক্য কাৰণ ইয়াত অতীতত এই কামটো হৈ গ'ল মানে হৈছিল বুজাইছে সেয়েহে ই এটা হৈছে past indefinite tenseৰ বাক্য। এতিয়া এই past indefinite tenseৰ বাক্যসমূহ লিখিবৰ কাৰণে আমি এটা ষ্ট্ৰাকচাৰ ফলো কৰিব লাগিব, এটা বাক্য গাঁথনি আমি ফলো কৰিব লাগিব যাৰ সহায়ত আমি ইংলিছৰ এই বাক্যটো আমি লিখিব পাৰিম। এটা কি দিয়া আছে সাবজেক্ট প্লাস মেইন ভার্ব ইন পাস্ট ফর্ম। এই এতিয়া চাওঁচোন আহা এইটো এপ্লাই কৰি মেলি সাবজেক্ট ইয়াত সাবজেক্ট কোনটো আছে কোনে কামটো কৰিছে মই এতিয়া ভার্বটো ইয়াত কোনটো আছে ভার্ব খেলিছিলোঁ ভার্ব মেইন ভার্ব এতিয়া কি হ'ব মই কালি খেলিছিলোঁ মইটো ইংলিছত আইৰ পাছত কি বহাবলৈ কৈছে মেইন ভার্ব আই প্লে পাস্ট ফর্মত দিবলৈ কৈছে কাৰণে প্লেটো কি হৈ যাব প্লেট হৈ যাব প্লেট কেতিয়া প্লেট yesterday I played yesterday এতিয়া হৈছে বুজিছা এতিয়া আহিছে past continuous tense হলে এতিয়া past continuous tense মানে কি অতীতত কাম এটা চলি আছিল বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়। এটা উদাহৰণ এটা চাওঁচোন ৰামে কালি খেলি আছিল এই খেলি আছিলটো কি বুজাইছে সেই কামটো অতীতত চলি আছিল বুজাইছে সেইটো কাৰণে এই বাক্যটো past continuous tenseৰ এটা উদাহৰণ। এতিয়া চোৱাচোন এতিয়া past continuous tenseৰ আমি বাক্য লিখিবলৈ হ'লে এতিয়া আমি এই বাক্য গাঁথনিটো আমি ফলো কৰিব লাগিব। কি দিয়া আছে সাবজেক্ট প্লাস was নাইবা were লিখিব লাগিব তাৰ পিছত কি মেইন ভাৰ্বৰ লগত ing যোগ কৰিব লাগিব। এতিয়া was were কেতিয়া বহিব was সিঙ্গুলাৰ নাম্বাৰ হলে বহিব আৰু were হলে প্লুৰেল নাম্বাৰ। এতিয়া চাওঁচোন এতিয়া কোনে কাম এতিয়া সাবজেক্ট ফাৰ্স্ট বহাবলৈ কৈছে এতিয়া কোনে কামটো কৰিছে যোনে কামটো কৰিব হিয়ে হৈছে সাবজেক্ট এইটো হৈছে ৰামে কামটো কৰিছে সেইটো কাৰণে ই সাবজেক্ট প্ৰথমে ৰাম এতিয়া ৰামৰ লগত was বহিবনে were অলৰেডি ক'লো যে wasটো হৈছে সিঙ্গুলাৰ আৰু wereটো হৈছে প্লুৰেল এতিয়া ৰামটো অকলে আছে সেইটো কাৰণে ই হ'ব সিঙ্গুলাৰ সেইটো কাৰণে ৰাম was হ'ব ৰাম was খেলি আছিল খেলা ইংলিছ কি প্লেৰ লগত এতিয়া মেইন ভাৰ্বৰ লগত কি বহাবলৈ কৈছে ing সেইটো কাৰণে প্লেৰ লগত ing বহাই এতিয়া প্লেইং হ'ব বুজি পাইছা। এতিয়া আহিছো past perfect tenseলৈ এটা past perfect tense মানে কি ইয়াত দিয়া আছে অতীতত অগা পিছাকৈ হোৱা দুটা কাম আগে সম্পাদিত হোৱা কামৰ ক্ষেত্ৰত এই টেন্স ব্যৱহাৰ কৰা হয়। এই টেন্স মানে past perfect tense ব্যৱহাৰ কৰা হয় যিটো পাছত শেষ হয় সেই কামটোত past indefinite tenseত লিখিব লগা হয়। এতিয়া মনত ৰাখিবা ইয়াত past perfect tenseত বিফৰ আৰু আফটাৰ দুটা কথা আহে যদি বিফৰ বহাব লগা হয় তেতিয়া past perfect tenseটো আগত বহিব আৰু শেষত past indefinite tense যদি আফটাৰ বহাব লগা হয় তেতিয়া past indefinite tenseটো আগত বহে আৰু শেষত past perfect tenseটো বহে। এতিয়া এইটো আমি উদাহৰণৰ সহায়ত আমি জানোচোন হা এতিয়া এই past perfect tenseৰ বাক্য লিখিবৰ কাৰণে আমি এই বাক্য গাঁথনিটো আমি ফলো কৰিব লাগিব। প্ৰথমে সাবজেক্ট তাৰ পিছত had তাৰ পিছত মেইন ভাৰ্বটো কি হ'ব past participle ফৰ্মত বহাব লাগিব। এই টেন্স কৰাৰ নিয়ম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ দৰে হয় মাত্ৰ হেভ বা হেজৰ ঠাইত হেড ব্যৱহাৰ হয় বুজি পাইছা। এতিয়া এই বাক্যটো চাওঁচোন এই ষ্ট্ৰাকচাৰটো আমি ফলো কৰি মেলি লিখিব লাগিব। ইয়াত এই বাক্যটো দুটা কাম আছে এটা হৈছে ডাক্তৰজন অহা আৰু আনটো হৈছে ৰোগীজন ঢুকাল ইয়াৰ যিটো কাম আগত হৈছে এইটো হ'ব past perfect tense আৰু যিটো পাছত হৈছে এইটো আমি সদায় past indefinite tenseত আমি লিখিব লাগিব মন কৰিছানে। এতিয়া আমি এইটো লিখি চাওঁচোন আহা এতিয়া ৰোগীজন ঢুকাল যেতিয়া আগত বুলি থাকিব তেতিয়া আমি past perfect tenseটো আমি আগত লিখিব লাগিব বুজি পাইছা। এতিয়া সাবজেক্টটো কি ৰোগীজন দা পেচেণ্ট এটা কি সাবজেক্টৰ পাছত হেড প্লাস মেইন ভাৰ্বটো কি হ'ব ঢুকুৱা ডাই এইটো past participle ফৰ্মত বহাবলৈ কৈছে সেইটো কাৰণে এইটো ডাইট হৈ যাব এইটো সম্পূৰ্ণ হ'ল এই বাক্যটো এই টুকুৰাটো সম্পূৰ্ণ হ'ল। এতিয়া আগত বুলি আছে আগতটো ইংলিছ কি বিফৰ
বিফ'ৰ এইটো কি টেন্সত লিখিবলৈ গৈছিলোঁ পাষ্ট ইনডেফিনিট টেন্স এইটো বাক্য যিটো কাম পাছত হৈছে এইটো ছাবজেক্ট পাষ্ট ইনডেফিনিট টেন্সৰ বাক্য গাঁথনিটো কি আছিলে ছাবজেক্ট প্লাছ মেইন ভাৰ্ব ইন পাষ্ট ফৰ্ম হয় নাই দ্য ডক্টৰ অহাটো কি কাম এইটো পাষ্ট ফৰ্মত কি হৈ যাব কেম হৈ যাব বুজি পাইছা এইটোৱে হৈছে এতিয়া আৰু এটা উদাহৰণ লৈছোঁ আহা আলহীজন যোৱাৰ পিছত আমি শুইছিলোঁ ইয়াত কি দিয়া আছে এইটো এটা কাম আৰু এইটো এটা কাম দুটা কাম ইয়াতো আছে এতিয়া ইয়াত কোনটো কাম আগত হৈছে বাৰু আলহীজন যোৱা নে আমি শুইছিলোঁতো ইয়াত দিয়া আছে আলহীজন যোৱাৰ পিছত আমি শুইছিলোঁ এইটো পাছত হৈছে কামটো আৰু এইটো আগত হৈছে বুজি পাইছা আৰু যিটো আগত হৈছে আমি জানো যে যিটো আগত হৈছে সেইটো হ'ব পাষ্ট পাৰফেক্ট টেন্স আৰু যিটো পাছত হৈছে সেইটো কি হ'ব পাষ্ট ইনডেফিনিট টেন্স এতিয়া আমি আগৰ উদাহৰণটোত আগত বুলি আছিলে কিন্তু ইয়াত পাছত বুলি আছে সেইটো কাৰণে যদি পাছত বুলি থাকে তেতিয়া আমি এই পাষ্ট ইনডেফিনিট টেন্সটো আমি আগত লিখিব লাগিব বুজি পাইছা পাষ্ট ইনডেফিনিট টেন্সৰ বাক্য গাঁথনিটো আমি কি আছিলে ছাবজেক্ট প্লাছ মেইন ভাৰ্ব ইন প্ৰেজেণ্ট পাষ্ট ফৰ্ম এইটো কি হ'ব আমিটো হৈছে ছাবজেক্ট উই শুইছিলোঁ শুৱাটো শ্লিপ আৰু পাষ্ট ফৰ্ম কি হৈ যাব স্লেপ্ট উই স্লেপ্ট পিছতটো ইংলিছত কি বুলি কয় আফটাৰ আলহীজন যোৱা এইটো হ'ব পাষ্ট পাৰফেক্ট টেন্স এইটো কাৰণে এইটো ষ্ট্ৰাকচাৰ আমি এতিয়া ফ'ল' কৰিব লাগিব ইয়াৰ ছাবজেক্ট কোনটো আলহীজন হয় নে নহয় দ্য গেষ্ট আলহীজন হৈছে দ্য গেষ্ট যোৱাটো হৈছে মেইন ভাৰ্ব দ্য গেষ্ট তাৰপিছত কি বহাবলৈ গৈছে হেড তাৰপিছত মেইন ভাৰ্বটো বহাবলৈ গৈছে মেইন ভাৰ্বটো কি হ'ব দ্য হেড যোৱাটো হৈছে গ' আৰু পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি হৈ যাব গন বুজি পাইছা এতিয়া আহিছোঁ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ এতিয়া পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ মানে হৈছে অতীতত দীৰ্ঘ সময় ধৰি কাম এটা চলি আছিল বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয় এই টেন্স কৰাৰ নিয়মো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ দৰেই হয় মাত্ৰ হেভ বা হেজৰ ঠাইত হেড বহালেই হয় বুজি পাইছা এতিয়া ইয়াতো দীৰ্ঘ সময় ধৰি কামটো চলি আছিল বুজাইছে আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছতো দীৰ্ঘ সময় চলি আছে বুজাইছে সিটোতো প্ৰেজেণ্ট এইটো হৈছে পাষ্ট এতিয়া এনেকুৱা ধৰণৰ বাক্যসমূহ লিখিবৰ কাৰণে আমি এই ষ্ট্ৰাকচাৰটো আমি ফ'ল' কৰিব লাগিব কি আছে ছাবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ মেইন ভাৰ্ব ইন ING সদায় পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত বহাবলৈ হ'লে বিন বহাব লাগিব মেইন ভাৰ্বৰ লগত ING বহাব লাগিব আৰু পাষ্ট হোৱাৰ কাৰণে হেভ বা হেজটো হেড হৈ যায়গৈ বুজি পাইছা এতিয়া এই বাক্যটো উদাহৰণ হিচাপে চোৱাচোন সি 3 বছৰ ধৰি কামটো কৰিছিল 3 বছৰ ধৰি মুঠ সময় দিয়া আছে সেইটো কাৰণে মুঠ সময় আগৰ পৰাই আগতে কামটো 3 বছৰ ধৰি কৰিছিল বুজাইছে দীৰ্ঘ সময় ধৰি কাম এটা চলি আছিল বুজাইছে সেইটো কাৰণে ই হ'ব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স গতিকে এইটো ষ্ট্ৰাকচাৰ আমি ফ'ল' কৰি মেলি লিখোঁচোন আহা কি হ'ব এতিয়া ছাবজেক্টটো হৈছে এইটো হিৰ পাছত কি বহাবলৈ কৈছে হেড হি হেড বিন কৰাটো ডু হয় মেইন ভাৰ্বৰ লগত কি বহাবলৈ কৈছে ING সেইটো কাৰণে ডুৰ লগত ING বহাই ডুইং হ'ল হি হেড বিন ডুইং দ্য কি কৰিছে দ্য ৱৰ্ক কিমান দিন ধৰি যদি মুঠ সময় দিয়া থাকে ফৰ বুলি দিবলৈ দিছিলোঁ হয় নাই ফৰ বুলি লিখিবলৈ কৈছিলোঁ সেইটো কাৰণে ফৰ কিমান বছৰ 3 বছৰ ফৰ 3 years এইটো বুজি পাইছা নেক্সট ভিডিঅ'ত আমি ফিউচাৰ টেন্সৰ ভাগসমূহ আলোচনা কৰিম আৰু টেন্সৰ সম্পূৰ্ণ ভিডিঅ'সমূহ পাবৰ কাৰণে তোমালোকে প্লে'লিষ্ট চেক কৰিবা টেন্স বুলি থাকিব আৰু এনেকৈ ষ্টাডি ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা